এ বৰুৱা আপুনিতো এনাই মানুহৰ আগত গদায় বৰ কথা চব জানা ভাব দি গদায় ঘূৰি ফুৰে দিয়কচোন আজি আপুনি কিমান জানে তাকে চাওঁ আজি আপোনাক কেইটামান সাঁথৰ সুধোঁ দিয়ক আপুনি কিমান পাৰে তাকে চাওঁ আজি কিমান পানীৰ মাছ আপুনিও সোধকে তাত কেছ নাই যি সোধে চব উত্তৰ দিম ফোনে মই নাজানা কথা কিবা আছে নেকি সোধক দিয়ক ফাৰ্ষ্টতে এটা সহজে সুধোঁ আপোনাক সোধক মাছ সাগৰত মাৰিলোঁ সূতা গাই দুষ্ট কিন্তু গাখীৰ মিঠা কি কওক এতিয়া এইটোৰ উত্তৰ এই ইমান সহজো নুসুধব এইটো চবেই জানে মৌ ৰ'ব এতিয়া ছেকেণ্ডটো সুধি আছোঁ এইবাৰ পাৰিলিহে আপুনি ৰজাৰ পুতেকে ভাত খাই চাৰি কুকুৰে আছে চাই দিয়ক এতিয়া পাৰে যদি এইটোৰ উত্তৰ কওক সেইটো নাজানো দিয়ক নেক্সটটো সোধকে আৰে সেইটোও নাজানে পিৰা কৰিব এইটো উত্তৰ চাৰি কুকুৰ মানে পিৰা চাৰিটা ঘূৰাৰ কথা কৈছি আপুনিও মানে কিবা নেক্সটটো সুধি আছোঁ ৰ'ব চিৰিলা চিৰিলি পাত তাত নাখায় ভাত সূৰুজমুখে যাব লাগে 6 মাহৰ বাট দিয়ক এতিয়া এইটোৰ উত্তৰ কওক পাৰে না চাওঁ নাজানো দিয়ক এইটো কি হ'ব আপুনি কওক উত্তৰটো ইমান সহজটো নাজানে আপুনি এইটো নাজানে আৰে এইটোৰ উত্তৰ হ'ব তামোল গছৰ এই চিল্লা পাতত কোনোবাই ভাত খায় নেকি আৰু তামোল গাছ দেখা নাই কিমান ওখ একদম ওপৰত দেখি সূৰ্যৰ ফালে যায় না তামোল গাছ হ'ব সেইটো উত্তৰ দিব নালাগে দিয়ক হ'ব নেক্সটটো সোধক নেক্সটটো নিশ্চয় পাৰিম দিয়ক কওক ইফালে চাপ সিফালে চাপ মাজেদি যায় কৰখলা সাপ কওক এতিয়া এইটোৰ উত্তৰ কওক কৰখলা সাপ কি হ'ব উত্তৰটো একো নৰেহে আপুনি আৰে মাকু শালত দেখা নাই মাকুটো ইফালৰ পৰা সিফালে যাই থাকে না নাই আপোনাৰো একোৱে নৰেহে দিয়ক আৰু এটা সুধিছোঁ গছ কাটিব গ'লোঁ মই কান্ধত কুঠাৰ লৈ গছো আছে মৰি ফলো আছে ধৰি দিয়ক এতিয়া পাৰে যদি এইটোৰ উত্তৰ কওক এইটোতো একদম ইজি আপুনি ইজি বুলি কয় বহুত টান সোধেহে নাজানো যাক কিবা উত্তৰ হয় আপুনি কওক আৰে কোমৰা হ'ব কোমৰা দেখা নাই গাছত কোমৰা গাছডাল মৰি যায় না নাই কোমৰাটো লাগে তাৰপিছত আপুনিও একোৱে নাজানেহে এনে মানে মানুহৰ লগত ভাৱটো দি থাকে তেওঁক লাষ্ট এটাও দিম এইটো পাৰে যদি আৰু পাল্লাক নহ'লে আৰু আপোনাৰ গম পাম আৰু কি ফফলাকান্ত আপুনি একো কাম নাই আপোনাৰ দিয়ক সোধক এইৰো হাতে তাইৰো গ'লে লাগি গ'ল পেটক পেটে টপকৈ বৈ পানী ভিজি যায় মেখেলাখানি কি হ'ব কওক এইটো এতিয়া পাৰে নাচাওঁ আপুনি কি আৰু একবাৰ কওকচোন ভালকৈ কওক এইৰো হাতে তাইৰো গ'লে লাগি গ'ল পেটক পেটে টপকৈ বৈ পানী ভিজি যায় মেখেলাখানি আপুনি কিবা যাতা সুধি আছে হাতৰ ক'তো আগতে শুনাই নাই নৰো যাক নি কিবা যাতা কথা কোৱেশ্যন সুধি আছে নৰো এই ইমান সহজ নলা এইটোৰ উত্তৰ হ'ব আৰু কাষত পানীৰ কলহ লৈ আহি থকা তিৰোতা কলহত পানী ভৰে ককলত লৈ আহি থকা তিৰোতা কি কেনেকৈ হয় কওকচোন দিয়ক আপুনি মোক ভালকৈ বুজিয়ে কওক কেনেকৈ হয় এইটো আৰে সেইটোও বুজি নাপায়ে আৰে তিৰি মানুহে যেতিয়া কলহত পানী ভৰাই ককলত লৈ আহে তেতিয়া কলহটোৰ পেট আৰু তিনি মানুহৰ পেটত লাগি যায় না নাযায় তিৰোতা মানে পেটক পেটে লাগি গ'ল কলহৰ পেট আৰু তিনি মানুহৰ পেট আৰু কলহৰ পৰা পানী পাৰি মেখেলা চেখেলা ভিজি যায় না কেতিয়াবা সেইটোৱে বুজাইছি মানে আপোনাৰ কমন চেন্সটো নাহে হ'ব আপোনাৰ দ্বাৰা মুঠতে আপোনাৰ একো কামটো মানে একোৱে নলাগে এটা সেই নাওমানে প্ৰথম সহজটো পাৰলাক আৰু তাৰপিছত আৰু এটাও নলাক কম মানে মানুহৰ আগত হ'লে কি একদম লেভেল দি থাকব আপুনি চব জানে সাধাৰণ সাঁথৰ কথা নাজানে আপুনি আপোনাৰ একোৱে নাহে কাম হ'ব তই ইমান লেকচাৰ শুনাব নালাগে মই যাওঁ এতিয়া ক'ত পলাব ধৰছি এতিয়া বহক
লাজ পাব নালাগে দক বহক একো নহয় কেৱল এই মানুহৰ আগত অলপ ভাৱটো কমকৈ দিব গম পাইছি না